নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আলোচনা কৰিম আপোনালোকক এটা ভাল বিষয় লৈ আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা অন্তিম পৰ্যায়লৈকে চাব আৰু যদি আপোনালোকে আজি মোৰ চেনেলটোৰ প্ৰথমবাৰৰ বাবে চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মই যিকেইটা ভিডিঅ' আপলোড দিওঁ আপোনালোকে লগালগ পাই যাব সো আজি আলোচনা কৰিম আমি এডভাৰটাইজ বা ৰিক্ৰুইটমেন্ট কেনেকৈ পাব পাৰি নিজৰ মোবাইলৰ জৰিয়তে বা এডভাৰটাইজ চাবৰ কাৰণে মানুহে বিভিন্ন ধৰণৰ নেট কেপত যায় সো মই আজি আলোচনা কৰিম যে নেট কেবল নোযোৱাকৈ আমি মোবাইলতে কেনেকৈ চাব পাৰি বা কি ওয়েবসাইট দিলে আমি সকলো তথ্য পাব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম সো আপোনালোকে ভিডিঅটো সকলো চাব তেতিয়াহে সকলো তথ্য বুজিবলৈ সম্ভৱ হ'ব সো ভিডিঅটো মই আৰম্ভণি কৰি দিছো সো প্ৰথমতে আপোনালোকে যদি কি এডভাৰটাইজ ওলাইছে আপোনালোকে চাবৰ কাৰণে গুগলত যাব গুগলত গৈ মই ইয়াত ওকে কৰিছো ওকে কৰাৰ পিছত ওয়েবসাইটটো হৈছে আপোনালোকে assamcareer.com বুলি সাৰ্চ কৰিব ASSAM Assam Career assamcareer.com assamcareer.com বুলি লিখি পেলাই সাৰ্চ কৰিব নেক্সটত দবাই দিব নেক্সটত দবাই দিয়াৰ পিছত এখন পেজ খোল খাব আপোনালোকক মই দেখুৱাই দিছো ঠিক এনেকৈ এখন পেজ খোল খালে assamcareer.com ইয়াত বিভিন্ন ধৰণৰ অপচন আছে মই দেখুৱাই দিছো ইয়াত হোম আছে এবাউট এডভাৰটাইজ বুক ডিস্ট্ৰিক্ট উইথ জব এপছ লিংক লাইক আৰু এফকিউ আৰু প্ৰিভেচি আৰু কন্টাক্ট সো আপোনালোকে যেহেতু আমি যে নেট কেবত গৈ কিবা এটা পজ ওলাইছে পিছত অনলাইন কৰিম সো আজি মই আপোনালোকক মোবাইলৰ জৰিয়তে দেখুৱাই দিছো সো প্ৰথমতে যেটো assamcareer.com বুলি সাৰ্চ কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খালে যেটো পেজ খোল খোৱাৰ পিছত এনেকুৱা এটা অপচন আহিব এইকেইটা হৈছে ৰিক্ৰুইটমেন্ট ইয়াত ওলাই আছে আপোনালোকক ONGC আসাম ৰিক্ৰুইটমেন্ট 2019 ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট এপ্লাই অনলাইন ঠিক তেনেকৈ আৰু আছে এটো তেজপুৰ ইউনিভাৰ্সিটি ৰিক্ৰুইটমেন্ট 2019 এসিস্ট্যান্ট প্ৰফেসৰ এণ্ড গ্ৰেজুৱেট গেছ ফেচিলিটি আৰু আছে আপোনালোকক মই দেখুৱাই দিছো আজি গোটেই দেখুৱাই দিছো ইয়াত আছে নেশনেল চেল লেবাৰ আৰু ওয়েলফেয়াৰ আৰু ফ্যামিলি গুৱাহাটী ৰিক্ৰুইটমেন্ট 2019 ক্লাৰ্ক একাউন্টেন্ট ঠিক তেনেকৈ আৰু আছে আপোনালোক অনলাইন পাৰ্ট টাইম জব এনেকুৱা আসাম পুলিচ ৰিক্ৰুইটমেন্ট 2019 গ্ৰেড 3 and grade 4 ইম্পোজ আছে আপোনালোকৰ 765 পোষ্ট PWD অনলাইন এপ্লাই অনলাইন সো আপোনালোকক যে মই একেটা কৈ আছো বিভিন্ন ধৰণৰ পোষ্ট আছে আপোনালোকে ভালকে চাব ইয়াত আছে RRB ৰিক্ৰুইটমেন্ট 2019 সো আমি যে একেটা আলোচনা কৰি আছে ইয়াৰ সকলো তথ্য পাবৰ কাৰণে আমি কৰকে কৰিব লাগিব চাক মই আপোনালোকক দেখুৱাই দিছো এই সকলোবোৰ তথ্য পাবৰ কাৰণে মই দেখুৱাই দিছো যিকোনো মই এটা ধৰ এটো এটা ৰিক্ৰুইটমেন্ট বা এটো এটা এডভাৰটাইজ সো ইয়াৰ মই সকলো ধৰ এটো মই ফিল আপ কৰিবৰ কাৰণে আপোনালোকক কি লাগিব বা ইয়াৰ ধৰ এডুকেশন কোৱালিফিকেশন কিমান হ'ব লাগে বা এটো আমি জানিবৰ কাৰণে মই কত টাচ কৰিব লাগে দেখুৱাই দিছো মই এটা ইজি দেখুৱাই দিছো যেহেতু বৰ্তমান চলি আছে 4 তাৰিখৰ লাষ্ট ডেট এটো মই এটা দেখুৱাই দিছো আপোনালোকক যেটো পিয়নৰ পোষ্টটো যেটো এটো মই ডাইৰেক্টৰ অফ দা হেল্থ সাৰ্ভিস এটা দেখুৱাই দিছো ঠিক তেনেকৈ ডাইৰেক্টৰ অফ দা হেল্থ সাৰ্ভিস আসাম ৰিক্ৰুইটমেন্ট 2019 গ্ৰেড 4 60 পোষ্ট এপ্লাই অনলাইন লিংক আপলোড ঠিক ইয়াত প্ৰথম অপচনটো ডাইৰেক্টৰ অফ দা হেল্থ সাৰ্ভিস অফ আসাম ৰিক্ৰুইটমেন্ট 2019 সো এটো ওকে কৰাৰ পিছত ইয়াত আপোনালোকে গোটেই ক্যাটাগৰীটো জানিব পাৰিব ইয়াত ডাইৰেক্টৰ অফ দা হেল্থ সাৰ্ভিস আসাম লাষ্ট ডেট 4 তাৰিখ 1 মাৰ্চ 2009 ইয়াত বিভিন্ন অপচন আছে আপোনালোকে নিজে চাব ঠিক তেনেকৈ এইকেইটা ফাৰ্স্ট সুইপাৰ নন অফ পোষ্ট 114টা এডুকেশন কোৱালিফিকেশন ক্লাস 8 পাস ঠিক তেনেকৈ নাইট চকিদাৰ
ডাক ৰুম এটেণ্ডেণ্ট, ঠিক তেনেকৈ ধবি সব এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 8 আৰু কক, ঠিক তেনেকৈ আপোনালোকে সব তথ্য মই দেখুৱাই দিলোঁ। এই তথ্যকেইটা আৰু এটা দেখুৱাই দিছোঁ যাতে বুজিবলৈ সহজ হয়। চ' প্ৰথমতে assamcareer.com বুলি অ'কে কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ঠিক পেজটোৱে এনেকুৱা এটা পেজ খোল খালে আপোনালোকক মই দেখুৱাই দিছোঁ। পেজ এনেকুৱা এটা পেজ খোল খাব। আপুনি ডিষ্ট্ৰিক্ট উইজ জব ইচ্ছা কৰিলে ডিষ্ট্ৰিক্ট উইজত জবো পাব যদি এডভাৰটাইজ ওলায়। ঠিক তেনেকৈ দেখা আছে ONGC আছাম ৰিক্ৰুইটমেণ্ট 2019 ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট এপ্লাই অনলাইন। চ' এই ৰিক্ৰুইটমেণ্টৰ সম্পূৰ্ণ তথ্য পাবৰ কাৰণে আপোনালোকক অ'কে কৰিব লাগিব। যিহেতু ইয়াত দিয়া আছে মই ইয়াত অ'কে কৰিলোঁ। অ'কে কৰাৰ পিছত চাৰ্চ হৈ আছে আপোনালোকৰ সকলো তথ্য এতিয়া মই দেখুৱাই দিম ক'ত কৰিলে ডিটেইলছ পাব পাৰি। নেট যেহেতু চলো এইটো কাৰণে ইমান চলা নাই। এইটো ONGC আছিলে। ইয়াৰ সকলো তথ্য মই আপোনালোকক দেখুৱাই দিছোঁ। ONGC মানে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন। ঠিক তেনেকৈ ইয়াত আপোনালোকে সকলো ডিটেইলছ পাব। নেম অফ পোষ্ট ক্লাছ 3 আৰু এইখিনি আছে চিলেকশ্যন প্ৰচেছ হাউ টু এপ্লাই। ঠিক তেনেকৈ আপোনালোকে সকলো এই এডভাৰটাইজৰ তথ্য পাবৰ কাৰণে আপোনালোকে য'ত কেপিটেল লেটাৰ আখৰে য'ত লিখা আছে তাত অ'কে কৰি থাকিব। অ'কে কৰাৰ পিছত ওপৰত চাৰ্চ হৈ থকা দেখুৱাব, তেতিয়া সকলো তথ্য আপোনালোকে পাই যাব। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু আপোনালোকৰ যিমান আছে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা ক'বলগীয়া আছে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব যাতে মই আপোনালোকক প্ৰশ্নৰ উত্তৰ দিব পাৰিম। চ' ইয়াকে কৈ আজিৰ ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।